Hi friends, কি খবৰ মই আকৌ হেগলে নতুন ব্লগছ লৈ আজি বিশেষ আপোনালোকক একো নেদেখুৱাও আজি দহি বটা দেখুৱাম আমাৰ মায়ে আজি দহি বটিব ব'লক তে দহি বটা চাম এয়া মায়ে দহি বটিছে আধা হ'লগে এতিয়া মই স্কুল গৈছিলোঁ কাৰণে আপোনালোকক দেখাবলৈ সময় নহ'লে হ'বগে অকমান আছেগে বাকি আপোনালোকৰ দহি বটিবলৈ থাকিলে আমাৰ মাৰ লগত যোগাযোগ কৰিলেই হ'ব আমাৰ মায়ে বটি দিব কেনেকৈ বটে ভালকৈ চাই লওক তেনেই সহজ কাটি দিব লাগিব গৰম উঠিছে গৰম উঠিছে ন বহুত আমনি লগা কাম হয় পিটিকি থাকিব লাগে যে আজৰি সময়ত কৰি থাকিব পাৰে তুমি পাৰিবানে ডাঙৰ হ'লে পাৰিম চাগে পাৰিবা পাৰিম তুমি যদি শিকাই দিয়া কৰি আছো তুমি চাই থাকিবা পঢ়াৰ মাজতে এইবিলাকো কৰি শিকিব লাগিব ছোৱালী মানুহে হয় নহয় এয়া সেই হ'বই হ'ল এইপাহ আছেগে মাত্ৰ দিলা নাই আকৌ সুলকি গুচি যাব নহ'লে ৰ'বা গাঁঠি দিলা নাই মা চাদৰখন দহি বাটিলে বৰ ভাল লাগে আকৌ ন দহি গাঠিলে চাদৰবোৰ দেখিব ধুনীয়া হৈ যায় তুমি ভিডিঅ' কৰি আছা হয় নহয় সেইটো কথা মানে মই গমেই নাপাওঁ মনে মনে ভিডিঅ' কৰি আছা মই তোমাক কোৱাই নাই সেই হ'ল নি এইকণে অকণমান সেৰেঙা হৈ গ'ল আৰু এপাহ লগাব লাগিব হ'ল নে ধুনীয়া হৈছেনে হৈছে